আজি বোকাজান নম্বৰবাগান ষ্টেডিয়ামত বিজেপিৰ মণ্ডল লেভেল ডাটা মেনেজমেণ্ট এণ্ড লাভাৰেজ প্লেন ৱৰ্কশ্বপ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে কাৰ্বি আংলং জিলাৰ বিজেপি জেনেৰেল ছেক্ৰেটাৰী চাৰ্চিং ফাংচো আৰু ITCLৰ জিলা সদস্য সংজকিৰ ৰংহাং। বোকাজানৰ পৰা সিদ্ধান্ত ঘিমেৰৰ ৰিপৰ্ট, কাৰ্বি আংলং টাইম। আজিৰ অনুষ্ঠানটোৰ বিষয়ে জনাওকচোন। সৰ্বপ্ৰথমে আমি মিডিয়া বন্ধুলৈ সকলোকে নমস্কাৰ। আৰু আজি যি নেকি আমাৰ প্ৰগ্ৰাম হৈ গ'ল 24 নং দেওপানীৰ আমাৰ ইনডোৰ ষ্টেডিয়ামত আমাৰ ডাটা মেনেজমেণ্টৰ প্ৰগ্ৰাম, মানে আমাৰ এই ডাটা মেনেজমেণ্ট ডাটাৰ বিষয় লৈ প্ৰথম আমাৰ আছিলে হোৱাটছআপ গ্ৰুপ, হোৱাটছআপৰ পেজ কেনেকৈ শিকাব লাগে, হোৱাটছআপ কেনেকৈ চলাব লাগে, সেই বিষয় লৈ আলোচনা আমাৰ মাজত আহিছিলে। ডিষ্ট্ৰিক্টৰ আমাৰ জেনেৰেল ছেক্ৰেটাৰী চাৰ্চিং ফাংচো ডাঙৰীয়া, তেখেতে আমাক বহুত ধুনীয়াকৈ বুজাই গ'ল কেনেকৈ মোবাইল চলাব লাগে, হোৱাটছআপ কেনেকৈ চলাব লাগে, আৰু আমাৰ PSৰ সাংগঠনিক ওপৰত কেনেকৈ ডাটা মেনেজমেণ্ট কৰিব লাগে, সেই বিষয় লৈ আলোচনা ধুনীয়াকৈ আমাৰ ইতিমধ্যে হৈ গ'ল। আৰু সেই বিষয় লৈ আজি আমাৰ এই প্ৰগ্ৰামখন আয়োজিত কৰা হৈছিলে। আৰু ইয়াত এটা এপৰ বিষয়ে কোৱা হৈছিলে, এপটোৰ বিষয়ে অকণমান জনাই দিয়কচোন। এই এপটো হৈছে আমাৰ সৰল এপ। সৰল এপ জৰিয়তে মানে আমাৰ যিমান নেকি আমি ডাটাবিলাক আমি তাত সোমাব পাৰোঁ, আৰু এই সৰল এপৰ দ্বাৰা আমি যিমান PSৰ আণ্ডাৰ কাৰ্যকৰ্তা আছে সেইবিলাক আমি সিহঁতৰ ডাটা লৈ আমি চেণ্ট্ৰেলত পঠাব পাৰোঁ। সেইকাৰণে সেই ডাটা আমাক এপটো ডাউনলোড কৰিবলৈ দিছিলে। আমি সেই ডাটা কিছুমান সংখ্যক আমি ডাউনলোড কৰিলোঁ, আৰু তথাপিও আৰু আমি অকণমান প্ৰশিক্ষণ লৈ আৰু কিছুমান PS আণ্ডাৰত আমি কৰিবলগীয়া কামবিলাক আমি আগন্তুক কৰি যাম বুলি এই সিদ্ধান্ত। ঠিক আছে, ধন্যবাদ।